নমস্কাৰ বন্ধু বান্ধৱীসকল, গ্ৰামাৰ জ্ঞান চেনেলটিৰ ফালৰ পৰা ইনোভেট আছামৰ ভিউৱাৰসকলৰ বাবে ইংৰাজী গ্ৰামাৰৰ ওপৰত এটা চমুকৈ প্ৰশ্ন সম্ভাৰ লৈ আহিছোঁ। গ্ৰামাৰ জ্ঞান চেনেলটিত আমি সহজ সৰল ভাষাত গ্ৰামাৰৰ বিভিন্ন টপিকবোৰ টেন্স, ভইচ, নেৰেশ্যন, ডিগ্ৰী, টেগ কুৱেশ্যন আদি কৰি বিভিন্ন টপিকবোৰ আমি ইতিমধ্যে আগবঢ়াই থোৱা আছে আৰু লগতে চাইল্ড ডেভেলপমেণ্ট আৰু পেডাগজি আৰু বিভিন্ন থিয়ৰিবোৰৰ ওপৰতো অসমীয়া চমু আলোকপাত আগবঢ়াই থোৱা আছে। গতিকে আপোনালোকে যদি ইংৰাজী বিষয়ত অকণমান অসুবিধা পাই আছে তেন্তে নিশ্চয় গ্ৰামাৰ জ্ঞান চেনেলটি আপোনালোকে চাব পাৰিব। আমি প্ৰয়াস কৰিছোঁ যাতে আপোনালোকক সহজ সৰল ভাষাত ইংৰাজী গ্ৰামাৰৰ শিক্ষা দিব পৰা যায়। গতিকে আশা কৰিছোঁ আপোনালোকে গ্ৰামাৰ জ্ঞান চেনেলটিলৈ এভুমুকি মাৰিব। তেন্তে আৰম্ভ কৰিছোঁ আজিৰ প্ৰথম প্ৰশ্নটি। ইয়াতে দিয়া আছে, হুইচ অফ দ্য সেন্সিং একশনস গিভ ইউ মেক্সিমাম এণ্ড মিনিমাম নলেজ। অৰ্থাৎ আমাৰ যি 5টা সেন্স অৰ্গেন আছে, সেই সেন্স অৰ্গেন 5টাৰ যি কাৰ্য আছে সেই কাৰ্যবোৰৰ ভিতৰত কোনটোৰ পৰা আটাইতকৈ বেছি আৰু কোনটোৰ পৰা আটাইতকৈ কম আমি জ্ঞান লাভ কৰোঁ। সৰু ল'ৰা ছোৱালীয়ে যেতিয়া ভাষা ব্যৱহাৰ কৰিব নোৱাৰে তেতিয়া তেনে ক্ষেত্ৰত সেন্স অৰ্গেন ব্যৱহাৰ কৰিয়ে তেওঁলোকে পৰিৱেশৰ প্ৰতি সঁহাৰি জনায় আৰু তাৰ পৰা জ্ঞান লাভ কৰে। গতিকে ইয়াতে অপশ্যনবোৰ দিয়া আছে সিইং এণ্ড টাচিং, হিয়াৰিং এণ্ড টেষ্টিং, টাচিং এণ্ড সিইং আৰু সিইং এণ্ড টেষ্টিং। এইটো উত্তৰ কৰাৰ আগতে আমি জানিব লাগিব যে সিইং যিটো দেখা কাৰ্য তাৰ পৰা ল'ৰা ছোৱালীয়ে 83% জ্ঞান লাভ কৰে। হিয়াৰিং শুনা যিটো কাৰ্য আছে সেই শুনা কাৰ্যটোৰ পৰা 13% জ্ঞান লাভ কৰে। টাচিঙৰ পৰা 3.5% নম্বৰ লাভ কৰে। স্মেলিং যিটো আমি গোন্ধ লওঁ তাৰ পৰা 1.5% আৰু টেষ্টিং যিটো আছে সোৱাদ লোৱা তাৰ পৰা 1% জ্ঞান ল'ৰা ছোৱালীয়ে লাভ কৰে। গতিকে এই উত্তৰটোত আটাইতকৈ মেক্সিমাম হ'ব সিইং আৰু আটাইতকৈ মিনিমাম হ'ব টেষ্টিং। গতিকে সিইং এণ্ড টেষ্টিং যিটো ডি নম্বৰত দিয়া আছে এইটো শুদ্ধ উত্তৰ হ'ব। এতিয়া আহিছোঁ 2 নং প্ৰশ্নটিলৈ। ইয়াতে সুধিছে ৰেমেডিয়েল টিচিং ইনভলভছ, অৰ্থাৎ ৰেমেডিয়েল টিচিঙে কি বুজায় বা ৰেমেডিয়েল টিচিঙত কি কৰিব লগা হয় বুলি প্ৰশ্ন সুধিছে। 4টা অপশ্যন দিছে, টিচিং এণ্ড টেষ্টিং, টেষ্টিং কণ্টিনিউৱাছলি, টিচিং, টেষ্টিং এণ্ড ৰিটিচিং আৰু টিচিং ডিফিকাল্ট টপিকছ। অৰ্থাৎ ৰেমেডিয়েল টিচিং যিটো নেকি সৰ্বশিক্ষা মিছন অভিযানত ক্লাছ 8 লৈকে আমি এই শিক্ষা দিয়াৰ ব্যৱস্থা আমি পাইছোঁ। সেইটো হৈছে কি যে যেতিয়া ল'ৰা ছোৱালীক আপুনি শিক্ষা প্ৰদান কৰিব আৰু যেতিয়া আপুনি তেওঁলোকৰ পৰীক্ষা ল'ব, পৰীক্ষাত যিসকল ল'ৰা ছোৱালীয়ে কম নম্বৰ পাব, অৰ্থাৎ সম্পূৰ্ণ জ্ঞান যিসকল ল'ৰা ছোৱালীয়ে পোৱা নাথাকে সেই দুৰ্বল ল'ৰা ছোৱালীবোৰক আকৌ শিক্ষা প্ৰদান কৰি আকৌ আমি তেওঁলোকক যোগ্য কৰি তুলি সেই 5 মাৰ্ক যিটো থাকিব সেইটো পোৱালৈ আকৌ আমি তেওঁলোকক পৰীক্ষা ল'ব লগা হয়। গতিকে ৰেমেডিয়েল টিচিঙত আমি প্ৰথমে শিক্ষা দিওঁ, তাৰপিছত তেওঁলোকৰ পৰীক্ষা লওঁ আৰু যিসকল ল'ৰা ছোৱালীয়ে পাবলগীয়া নম্বৰখিনি নাপায় তেওঁলোকক আকৌ আমি শিকাব লগা হয়। গতিকে ইয়াত যিটো চি নম্বৰ আছে টিচিং, টেষ্টিং এণ্ড ৰিটিচিং, এই ব্যৱস্থা ৰেমেডিয়েল টিচিঙত কৰা হয়। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো চি নম্বৰটো হ'ব টিচিং, টেষ্টিং এণ্ড ৰিটিচিং। 3 নং প্ৰশ্নটিলৈ আহিছোঁ। ইয়াতে সুধিছে এইদাৰ ৰীতা অৰ নীতা ডেছ দ্য অফেণ্ডাৰ। অৰ্থাৎ ইয়াত যিটো খালী ঠাই দিয়া আছে তাতে ইজ, আৰ, ৱেৰ বা উইল 4টা অপশ্যনত যিকোনো এটা লিখিবলৈ দিছে। শুদ্ধ কোনটো হয় বাছি আমি লিখিব লাগিব। বাক্যটোৰ যদি অৰ্থটো আমি মন কৰোঁ তেলে ৰীতা নাইবা নীতা এই দুজনীৰ ভিতৰত যিকোনো এজনী ডেছ দ্য অফেণ্ডাৰ দোষী হয়। এতিয়া এইদাৰৰ আমি কেনে ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ, দুটাৰ ভিতৰত যেতিয়া যিকোনো এটা বুজাওঁ তেতিয়া আমি এইদাৰ এ অৰ বি এনেকে আমি লিখোঁ। ইয়াত এ ৰীতা আৰু নীতা বি হৈ আছে। যেতিয়া ছাবজেক্ট হিচাপে এইদাৰ থাকিব, প্ৰথমতে থাকিব, তেতিয়া আমি জানিব লাগিব যে এইদাৰ এ অৰ বি যিটো লিখা থাকিব তাৰ এই বিটো যিটো আছে ইয়াত নীতা হৈ আছে, এই নীতাটো বাক্যটোৰ ছাবজেক্ট। যদি এই বিটো একবচন আছে তেতিয়াহ'লে ছাবজেক্টটো একবচন ধৰা হয় আৰু যদি কেতিয়াবা এই বিটো বহুবচনো থাকিব পাৰে, যেনে ইদাৰ দে অৰ উই এনেকে যদি কওঁ তেতিয়াহ'লে সেই উইটো ছাবজেক্ট হ'ব, তেতিয়া এই ছাবজেক্টটো তেতিয়া বহুবচন ধৰা হয়। কিন্তু বেছিখিনি বাক্যতে আপুনি ইদাৰ এ অৰ বি বুলি আপুনি দুইটাতে একবচনেই পাব। কেতিয়াবা বিটো বহুবচন হ'ব পাৰে, তেতিয়া আমি জানিব লাগিব ইদাৰ এ অৰ বি বুলি যদি বাক্যটোৰ আৰম্ভণিত থাকে তেতিয়াহ'লে ছাবজেক্টটো বিটো ধৰা হয় আৰু যদি বিটো বহুবচন আছে তেতিয়াহ'লে বহুবচনৰ ক্ৰিয়া আমি লিখিম, যদি একবচন আছে তেতিয়াহ'লে একবচনৰ আমি ক্ৰিয়া লিখিম। এতিয়া যিহেতু ইয়াত ৰীতা নাইবা নীতাৰ যিকোনো এজনী দোষী বুলি ক'ব বিচৰা হৈছে, গতিকে নীতাটো ছাবজেক্ট হৈ আছে, তেতিয়াহ'লে এই বাক্যটোৰ ছাবজেক্ট নীতা বুলি ক'লে তৃতীয় পুৰুষ একবচন হ'ব। গতিকে তৃতীয় পুৰুষ একবচনত আমি উইল লিখিব পাৰিলোহেঁতেন, কিন্তু যদি উইল লিখোঁ তেতিয়াহ'লে উইলৰ পিছত এটা
ভাৰ্ব লাগিব ইয়াত দা অফেন্ডাৰটো ভাৰ্ব নহয় গতিকে সেইকাৰণে উইলটো আমি ব্যৱহাৰ কৰিব নোৱাৰিম ওৱেৰ আমি লিখিব পাৰিলোহেঁতেন বি ভাৰ্ব তিনিটা দিয়া আছে ইজ আৰু ওৱেৰটো ভাৰ্ব হ'ব কিন্তু নিতাটো যেহেতু তৃতীয় পুৰুষ একবচন গতিকে এইটো ওৱেৰটো নাখাটে আৰটো যেহেতু তৃতীয় পুৰুষ একবচনত আৰ লিখা নহয় গতিকে আৰটো নহব গতিকে নিতা তৃতীয় পুৰুষ একবচন হিচাপে ইজটো শুদ্ধ উত্তৰ হ'ব ইদাৰ ৰীতা অৰ নিতা ইজ দা অফেন্ডাৰ ৰীতা নাইবা নিতাৰ যিকোনো এজনী দোষী বুলি ক'ব বিচৰা হৈছে গতিকে নিতা তৃতীয় পুৰুষ সাবজেক্ট হিচাপে একবচন সাবজেক্ট হিচাপে এই নম্বৰটো শুদ্ধ উত্তৰ হ'ব 4 নং প্ৰশ্নত দিয়া আছে এ পাৰ্চনেল লেটাৰ কেন কন্টেইন 3 paragraphs, 2 paragraphs, 1 paragraph আৰু any number of paragraphs এতিয়া পাৰ্সোনেল লেটাৰ বুলি ক'লে আপুনি যেটো সম্বন্ধীয় লোকসকললৈ লিখে যেনে মা দেউতালৈ ভাইটি ভণ্টিলৈ দাদা বাইদেউলৈ যদি আপুনি লিখে নাইবা বন্ধু বৰ্গলৈ লিখে নাইবা কোনোবা চিনাকিজনলৈ আপুনি যদি চিঠি লিখে তেলে তাক পাৰ্সোনেল লেটাৰ বুলি কোৱা হয় আৰু পাৰ্সোনেল লেটাৰত কোনো ধৰাবন্ধা বিশেষ নিয়ম নাথাকে যেনেদৰে আপুনি ফৰ্মেল লেটাৰ নাইবা বিজনেছ লেটাৰবোৰত আপুনি পাব গতিকে পাৰ্সোনেল লেটাৰত আপুনি যিমান মন যায় সিমানে পেৰাগ্ৰাফ লিখিব পাৰিব গতিকে 3 পেৰাগ্ৰাফ 2 পেৰাগ্ৰাফ 1 পেৰাগ্ৰাফ নহয় আমি এনি নাম্বাৰ অফ পেৰাগ্ৰাফছ আমি পাৰ্সোনেল লেটাৰত লিখিব পাৰিম গতিকে শুদ্ধ উত্তৰটো হ'ব এ পাৰ্সোনেল লেটাৰ কেন কন্টেইন এনি নাম্বাৰ অফ পেৰাগ্ৰাফছ ডি অপচনটো শুদ্ধ উত্তৰ শেষৰ প্ৰশ্নত খুলিছে which one of the following words is correctly spelled তলত দিয়া চাৰিটা শব্দৰ কোনটো শুদ্ধকৈ বানান লিখা আছে বুলি প্ৰশ্ন খুদিছে প্ৰথমটো যদি চাই তেলে ক্যান্সেলেশনত CANCELLATION হ'ব লাগিছিল CANCELLATION গতিকে এটা এল আছে ভুল এনোনিমাস হলে ANONYMOUS হ'ব লাগিছিল গতিকে MOUS দিয়া নাই ANONYMOUS হ'ব লাগিছিল দিয়া নাই এনিভাৰ্সাৰী হলে ANNIVARSARY দিয়া আছে কিন্তু ANNIVERSARY হ'ব লাগিছিল সেইকাৰণে বাক্যটো ভুল হৈ আছে আৰু শেষত যেটো দিয়া আছে এব্ৰিভিয়েচন ABBREVIATION এটো শুদ্ধ উত্তৰ ABBREVIATION এটো শুদ্ধ বানান দিয়া আছে গতিকে শুদ্ধ উত্তৰটো হ'ব ডি গতিকে বন্ধুসকল এয়া আছিল গ্ৰামাৰ জ্ঞান চেনেলটিৰ ফালৰ পৰা ইনোভেট আসামৰ ভিভাৰ সকললৈ আগবঢ়োৱা এটা ছুটিকৈ এটা ইংৰাজী গ্ৰামাৰৰ প্ৰশ্ন সম্ভাৰ আশা কৰিছো আপোনালোকে ইয়া ভাল পাব যদি ভাল পায় তেতিয়ালে গ্ৰামাৰ জ্ঞান চেনেলটি যেটোত আমি বিভিন্ন গ্ৰামাৰ আমি ইংৰাজীৰ তাত আলোচনা কৰি থোৱা আছে আপোনালোকে নিশ্চয় চাব আৰু যদি ভাল পায় তেতিয়ালে সাবস্ক্ৰাইব কৰিব আৰু শেয়াৰ কৰিব নাপাহৰিব আজিলৈ আহিছো ধন্যবাদ